তো গাইজ আজি আপোনালোকক দেখাবলৈ গৈ আছো আমাৰ দৰজাৰ ডিজাইন দি থকা হৈছে ৰুটাৰ হয় এটো ৰুটাৰ মেচিন বুলি কোৱা হয় ইয়াক ৰুটাৰ মেচিনেৰে ডিজাইন দিবলৈ অতি সহজে কৰিব পাৰি আগৰ দিনত বটালি ব্যৱহাৰ কৰিবলগীয়া হৈছিল আজি যুগত সব ডিজিটেল ইণ্ডিয়া হৈ গল গতিকে আমি ৰুটাৰ ব্যৱহাৰ কৰিছো তাত বিট খলাব লাগে খালি বিটটোৰ লগতে কথা আৰু ডিজাইনবোৰ আমি হাতেৰে আঁকি লৈ আপোনাৰ ৰুটাৰ মেচিন ব্যৱহাৰ কৰি আমি ডিজাইন বিলাক বনাও সুন্দৰভাৱে বনাই থকা হৈছে এঘৰ মানুহৰে চাৰিখনকৈ দৰজা আমি ডিজাইন দি আছো বৰ্তমান অলপ ভাগৰ মাৰি লৈছো যেহেতু কষ্ট হয় ইয়াৰ কামত হাত খয় যায় সিৰিজ মাৰিবলগীয়া হয় সিৰিজ পেপাৰ মাৰিবলগীয়া হয় গতিকে চাই থাককচোন আৰু কাৰোবাক যদি দৰকাৰ হয় যদি ভাবে কোনোবাই বলে দৰজা ডিজাইন দিম ভাবি আছে তেনেহলে যোগাযোগ কৰিব পাৰে আমাৰ হেড মিস্ত্ৰী ভিগু বৰ্ডলৈ এতিয়া বৰ্তমান সিৰিজ মেচিন মাৰি থকা হৈছে সিৰিজ মেচিনটো মাৰিব লাগে এইটো কাৰণে যে তাৰ যদি কিবা আইডলো ওলাই থাকে তে হাতত অলপ লাগাৰ চান্স থাকে গতিকে সিৰিজ মেচিন মাৰিলে পুৰা প্লেন হয় বস্তুটো খটা খটি হৈ নাথাকে তো ফাইনালি এতিয়া আমাৰ ভেন্টিলেটৰ কামো চলি আছে লগতে দৰজা ডিজাইন চলি আছে আৰু এফালে মাটি মাৰি থকা হৈছে মাটি মাৰি আপোনাৰ টাচুত মাৰা হ'ব কালাৰ হ'ব টাচুতটো মাৰিব লাগে এটো কাৰণে যে টাচুতটো মাৰিলে কি হয় দৰজা খিৰিকি যতে নামাৰক কিয় তা উজ্জ্বল হয় বস্তুটো তো এইটো কাৰণে এতিয়া খিৰিকি পায় তৈয়াৰ হৈ গৈছে দৰজাও হৈ গৈছে এখন দুখন তো ফাইনালি এখন দৰজা হৈ গৈছে টাচুত মাৰা হোৱা নাই টাচুত মাৰিব লাগিব বৰ্তমান মাটি কালাৰ মাৰি থোৱা আছে আৰু আছে বৰ্তমান এয়া ডিজাইন কাটি থকা হৈছে ৰুটাৰ মেচিনেৰে যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ৰুটাৰ মেচিনেৰে তৈয়াৰ কৰা হৈছে আৰু এটা ডিজাইন কাটি থকা হৈছে এতিয়া গোটেইখন দৰজাৰে হয় চেগুন কাঠৰ বহুত হেভি হয় 7 ফুট মানকৈ আছে দৰজা তো এইটো কামটো আছিলে বৰলাংখাৰ হয় লামডিং ডিষ্ট্ৰিক্ট ভিতৰত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বৰলাংখাৰ তাতে কৰি থকা হৈছে কামটো মানুহৰ ঘৰৰ হয় এটা এটা ফুলদানি বনাই থকা হৈছে আচলতে হাতেৰে বটালি মাৰিলে মানে বহুত কষ্ট হয় গতিকে ৰুটাৰ মেচিনটো আজিকালি ডিজিটেল ইণ্ডিয়াত ৰুটাৰ ব্যৱহাৰ কৰি অতি সোনকালে কম সময়তে বহুত কিখন দৰজাৰ ডিজাইন কাটি দিব পৰা যায় গতিকে ফাইনেলি আপোনালোকলৈ মই আগবঢ়াইছোঁ ভিডিঅ'টো আপোনালোকে চাব ভাল লাগিলে শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ফাইনেলি এখন দৰজা অলৰেডি আগতে তৈয়াৰ হৈ যোৱা এখন তৈয়াৰ হৈ গ'ল এইখনেই হয় এখন ডিজাইন হৈছে এখন হৈ গৈছে এটা টাচুত মাৰি থোৱা হৈছে এটা ফিটিং হৈ গৈছে দৰজা গোটেইখন আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব